ফাইনেলি পাই গ'লো আহি ধুনীয়া লাগিছে সুন্দৰ পৰিৱেশ মই আছোঁ অনুভৱ কওঁ প্ৰতি বছৰতো আহা বহুত ভাল লাগে এইটো মন্দিৰ আহি কিবা এটা বেলেগ এটা আনন্দ লাগে নাই বহুতখিনিয়ে ভাল লাগিছিল আৰু গোটেইকেইটা আহিলে আৰু ভাল লাগিলে ফাইনেলি আহি পালোঁ আমি মন্দিৰ ভালো আহি গৈছা কেনে লাগছে আহি মন্দিৰটা কেনে লাগছে প্ৰতি বছৰে হয় গোসাঁই বিহু আহিলো জীবন আমার হোক হাঁহিরে ভরা মরম আমার হোক রঙেরে আবরা জীবন আমার হোক হাঁহিরে ভরা মরম আমার হোক রঙেরে আবরা একে মন একই প্রাণ একেটি হৃদয় একে মন একই প্রাণ একেটি হৃদয় মধুময় হোক জীবন মোর মন তুলসীৰ তলতে জৰুৱাই গুচি চাকি হায়ো এ বেলি ধুনিয়া ওই বেলি ধুনিয়া ওই বিহুধে মেলিয়া বেলি ওই কলিজার মাতে রে ওই মাতি সুখবাকে ওই বিহু গাওয়া তাই মিলি বিহুতি গলে কি কইনো থাকি মই জুৰিয়া আহতৰে সা ৰৈ ৰতি মইনা মতি তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই ৰৈ ৰতি মইনা মতি দিয়া যদি এষাৰ মৰমৰে মা এৰি গলে লাগে মইনা মাতিলি গলে নেলাগে ঝক চলিলে ঐ সেনাইৰে নামৰে চিঠিখন দিবলৈ থাকিলে ঐ তেৰে কি ঘূৰণি কি দিলি নে নাচো নিজৰত বহিলৈ তোমাকে ভাবো তেৰি গলে ৰাখতে লাগে মই নামাতিলি গলে নেলাগে ভাল
ইয়াৰ লগে লগে আমি আজিৰ এই বিহু বাকলি তেখেতক পাই বহুত ধৰণে আনন্দিত হৈছোঁ। আমি বিহু উদযাপন সমিতি তৰফৰ পৰা এখনি তেখেতলৈ সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিব আমাৰ বিহুদলীৰ এইদলীৰ সভাপতি মাননীয় চক্ৰধৰ ডেকাদেৱ আৰু কাৰ্যকৰী সভাপতি মাননীয় বৰজন্দ্ৰ ডেকাদেৱদ্বয়ে তেখেতক ইয়াৰ এই বিহুদলী উদ্বোধন কৰিবলৈ আহ্বান জনাইছোঁ। কাৰণ উদযাপন কমিটিয়ে কিমান কষ্ট কৰি বিহু পাতে তেওঁলোকেহে জানে। কালেকশ্যন কৰা কিমান কষ্ট নহয়, পইচা কাৰণ কিমানৰ ঘৰত পইচা বিচাৰিব লাগে, কিছুমানে দৰ্জাৰ ফাঁকেদি চায়, আনপে টানিব কিমানবাৰ যাব লাগে। কাৰণ উদযাপন কমিটিয়ে বিহু পাতিলে কিমান সংস্কৃতি ৰক্ষা কৰে, আমাৰ সংস্কৃতি ৰক্ষা কৰি আছে, আপোনালোকক উপভোগ কৰিবও দিছে, নতুন প্ৰজন্মক আমাৰ পৰম্পৰাও দি গৈছে। সেইকাৰণে উদযাপন সমিতিক সঁচাকৈ ধন্যবাদ আৰু কৃতজ্ঞতা দিব লাগে প্ৰতিটো যিমানে বিহু পাতে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ যোৱাবাৰৰ পৰা 1.5 লাখ টকা দিছে। তেখেতক এই মঞ্চৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই বিশাল পৃথিৱীৰ বুকুত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষীৰ লোক আছে। তাৰ ভিতৰত আমি অসমীয়াও আছোঁ নহয়, আমি স্বাভিমান অসমীয়া জাতি আছোঁ। আমাৰ সভ্যতা আছে, সংস্কৃতি আছে আৰু আমাৰ সুকীয়া নৃত্য আছে। শিল্পে বিহুলৈ গৈছিল কুলিকে দেখিয়ে ইনালে বিনালে মৰমী বিহুটিৰ কথাকে ক'লে। কুলি কেতেকে ইনালে বিনালে নাহৰ ডগৰ কপৌ ফুলিল, অসমীয়া জাতিৰ আয়ুস ৰেখা স্বৰূপ বিহু আহিল। প্ৰকৃতিয়ে জনাই দিয়ে, প্ৰকৃতিয়ে আদৰণি জনাই, প্ৰকৃতিয়ে স্বাগতম কৰে। আমি কিমান সৌভাগ্যশালী এটা জাতি যে আমাৰ এই জাতীয় উৎসৱক প্ৰকৃতিয়ে স্বাগতম কৰে, প্ৰকৃতিয়ে আদৰণি জনায়। আমি সঁচাকৈ অসমীয়া হিচাপে গৌৰৱান্বিত। Hula
সকলোৱে নাচিব পৰাকৈ গান গাব তাৰ মাজতে আমাৰ এখেতে এটি গান গাব তেখেতৰ এটি খুব জনপ্ৰিয় গান কিমানে শুনিছে নাজানো মোৰ মনৰে কবিতা এই গানটি তেখেতৰ জনপ্ৰিয় গান আৰু তেখেতৰ নিজস্ব কণ্ঠৰ গান আৰু বৰকলাবাসীৰ বাবেও আমাৰ মনৰ কবিতা আজি অৰুন্ধতী ভানুপ্ৰিয়া আৰু তেখেতেও আজি আমাৰ মাজত মনৰে কবিতা গীতটি যিখিনি সময় পায় সেইখিনি সময়ত অকণমান হ'লেও গুণগুণাব লাগিব পৰিৱেশন কৰিব লাগিব এইটো বিশেষকৈ বৰকলা আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা আমি আবেদন কৰিছোঁ বাকী ৰাইজৰ আবেদন তেখেতে যিমান পাৰে কৰিব সকলোৱে নাচক আৰু ফূৰ্তি কৰে এই সাংস্কৃতিক সন্ধিয়া বৰকলা আঞ্চলিকৰ আজিৰ এই অনুষ্ঠান আমাৰ তেখেতে
Thank you.